হেল্ল' ফ্ৰেণ্ডছ, আমি জনাত ভাৰতবৰ্ষ এখন সৰ্বভৌমত্ব ৰাষ্ট্ৰ, কিন্তু সেই ৰাষ্ট্ৰৰ এখন ৰাজ্যত কেনেকুৱাকৈ এটা চৰকাৰে নিজৰ ভোটৰ দখলত পঞ্চায়ত ইলেকশ্যনত কেনেকুৱাকৈ টকাৰ বিনিময়ত ভোট কিনিবলৈ সাহস কৰিলে, সেই বিষয়ে আমি আপোনালোক আজি সবিশেষ জনাম। আমি নিজে নকওঁ, কাৰণ আমি ক'লেই য'ত লাগিব। সেইবাবে আমি তেখেতৰ নিজৰ মুখৰ ভাষ্য আমি আপোনালোকৰ মাজলৈ লৈ গৈছোঁ। আপোনালোকে নিজে প্ৰত্যক্ষ কৰক কি কৈছে তেখেতে আৰু কি কৰিব বিচাৰিছে। যিখিনি সময়ত অসমৰ তথা ভাৰতৰ সকলো ৰাষ্ট্ৰপ্ৰধানে কৈ আছে যে আমি ভাৰতখনক গণতন্ত্ৰৰ এটা ভাল ৰাষ্ট্ৰ হিচাপে গঢ়ি তুলিম, নিকা কৰি তুলিম, সেই সময়ত এইবোৰ কি? এখেত হ'ল আমাৰ ৰঙিয়াৰ বিধায়ক তথা অসমৰ কেবিনেট মিনিষ্টাৰ ভৱেশ কলিতা ডাঙৰীয়া, আৰু এখেতৰ পাশকতাতে এনেকুৱা ধৰণৰ কাৰ্যকাল ঘটিব ধৰিছে। কি ক'লে 50 দিলো। কিমান হ'ল পইচা? 25,000 টকা হয়। 50 খানত 5 টকা ভাগি দিলে 25,000 হ'ল। কিমান দিছে পইচা? বাকী আৰু আছে 45 খানৰ পইচা কিমান দিছে? 500 মিলিব আছে পইচা? হ'ব হৈছে নে এতিয়া? দি দিব। 500 নহ'লে ছাৰ কোনো চলে নহয় ছাৰ, আমাৰ দিনটো হাজিৰা আমাক কিনিব লাগে ছাৰ। দিনটো হাজিৰা কৰা মানুহ আমি। তাৰমানে কিছুমানৰ কাম কৰিলে দিনটো ৰাখা গেলে ছাৰ আমাৰ 2টা বজাত গেলি কৈছে কি 10টা বজাত আহিছোঁ, কৈছে 2টা বজাত আমি হেৰি কৰি দিম। আমি ভাবিছোঁ 350 টকা হ'লে আমাৰ কথা নাই, 2টা বজাত হ'লে আমি আৰু বাকীখিনি আমি মাইনাছ কৰি ল'ম। 5.5 টকা দিব। আৰু ইয়াত নহয় যদি বাদ দি বাহ, মানিছোঁ দেই, এই আমাৰ ভাৰতৰ জনপ্ৰতিনিধি। এফালে আন এখন ছবি যিয়ে সদায় কৈ থাকে আমি ভাৰতখনক, অসমখনক দুৰ্নীতিমুক্ত কৰিম, সেনেকুৱা এখন চৰকাৰতে এজন কেবিনেট মিনিষ্টাৰৰ এনেধৰণৰ কাৰ্যকলাপ। বাহ বাহ বাহ, মানি গৈছোঁ। এয়ে আমাৰ পঞ্চায়তী ৰাজ কেনেদৰে মহাত্মা গান্ধীৰ সপোনকো বিকিব ধৰিছে। আমি নিজে নকওঁ, আপোনালোক আকৌ এবাৰ নিজে দৃষ্টি নিক্ষেপ কৰক। দিনটো হাজিৰা কৰা মানুহ আমি। তাৰমানে কিছুমানৰ কাম কৰিলে দিনটো ৰাখা গেলে ছাৰ আমাৰ 2টা বজাত গেলি কৈছে কি 10টা বজাত আহিছোঁ, কৈছে 2টা বজাত আমি হেৰি কৰি দিম। আমি ভাবিছোঁ 350 টকা হ'লে আমাৰ কথা নাই, 2টা বজাত হ'লে আমি আৰু বাকীখিনি আমি মাইনাছ কৰি ল'ম। 5.5 টকা দিব। আৰু ইয়াত নহয় যদি বাদ দি গাইজ, এই বিষয়ে আপোনাৰ মন্তব্য কি আমাৰ কমেণ্ট বক্সত জনাব বুলি আমি আশাবাদী। ধন্যবাদ। জয় আই অসম।